ভূগোল মই প্ৰীত মাইণ্ড ফ্ৰেছ 465 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন গল্প লৈ আনিলোঁ। আপোনালোকে নিশ্চয় শুনিছে আপোনাৰ টাইম আয়েগা, কিন্তু আপোনাৰ টাইম আয়েগা কেনেকুৱা আহিব সেইটো কথালৈ মই আজি আপোনালোকৰ মাজত আহিলোঁ দুটা পাৰৰ কথা লৈ। মনোযোগেৰে শুনিব, যদি ইয়াৰ পৰা কিবা শৈক্ষিক জ্ঞান আয়ত্ত কৰিব পৰা যায়। ঠিক আছে, মই বেছি কথা নকৈ মোৰ মেইন ষ্টৰীলৈ মই আগবাঢ়িছোঁ। এটা ঘৰত দুটা পাৰ আছিলে। দুটা পাৰই পোৱালি দিলে, এযোৰ পোৱালি দিলে। এযোৰ পোৱালি দিয়াৰ পাছত সেই পোৱালিবোৰক সিহঁতৰ নীতিমতে খুৱাই বুৱাই ডাঙৰ কৰিলে। তাৰপিছত সেই পাৰবোৰো যেতিয়া অলপ অলপ উৰিব পৰা হ'ল, তেতিয়া যিটো প্ৰথম দুটা পাৰ আছিলে অৰ্থাৎ মাক দেউতা, সিহঁতৰ লগত খাবলৈ তললৈ আহে। কিন্তু সেইটো মুহূৰ্তত পোৱালিকেইটাক সিহঁতে খেদি দিয়ে। বিশেষকে সিহঁতৰে পোৱালি হয়, সিহঁতে চিনি নাপায় নে কেলে সেইটো নাজানো, নে সৰু বুলি সিহঁতক কামুৰি থাকে, খাবলৈ নিদিয়ে, ৰাতি থাকিবলৈ নিদিয়ে, কাজিয়া কৰি থাকে, অকল কামুৰি থাকে। মানে সেইটো কেলে কৰে বা কি মাক দেউতা ডাঙৰ হোৱাৰ কাৰণে এনেকুৱা কৰিছে নেকি? এতিয়া পক্ষী হয়, পক্ষীকুলৰ নীতি নিয়ম কেনেকুৱা আমি নাজানো। যি হওক নহওক, তাৰ পিছৰ কথাটো আপোনালোকক কৈছো। এনেদৰে দিন গৈ থাকে, কামুৰি থাকে, সিহঁতৰ লাহে লাহে খোৱা বোৱা খাই কিনে ডাঙৰ হৈয়ে থাকে। ডাঙৰ হওঁতে তাৰপিছত সিহঁতৰ মাক দেউতাই আৰু এযোৰ পোৱালি দিয়ে, মুঠ 6টা পাৰ হয়। তাৰপিছত যিযোৰ প্ৰথম পোৱালি আছিলে, সেই প্ৰথমযোৰ পোৱালি ডাঙৰ হ'বলৈ ধৰিছে, ডাঙৰ হ'ল, সিহঁতো লাহে লাহে পোৱালি দিয়াৰ উপযুক্ত হৈ গ'ল। তাৰপিছত এতিয়া সময় চেঞ্জ। আগত মাক দেউতাকে প্ৰথমযোৰ পোৱালি কামুৰিছিলে, খাবলৈ দিয়া নাছিলে। এতিয়া আৰু সেইটো কৰিব নোৱাৰে। এতিয়া যদি মাক দেউতাকৰ পৰা এজন যদি পোৱালিকেইটাক খেদিবলৈ যায়, দুয়োটা পোৱালি আহি কিনে এটাকে খেদে মানে একদম অসম্ভৱ, কামুৰি একদম মানে অৱস্থা নাই। এনেদৰে লাহে লাহে দুয়োটাৰ ভিতৰত, মাক দেউতা আৰু প্ৰথমযোৰ পোৱালিৰ ভিতৰত এনেকুৱা এটা সম্বন্ধ হৈ গ'ল। সিহঁতে মানে এতিয়া একেলগে নথকা অৱস্থা হৈ গ'ল। কাজিয়া কৰি কি কৰিব? এদিন এনেকুৱা এটা মুহূৰ্ত আহিলে, সিহঁতে কাজিয়া কৰোঁতে টিনত লাগি দেউতাজনৰ ভৰি কাটি গ'ল। বাছ, দেউতা ঠাণ্ডা। তাৰপিছতে মায়ে আৰু কি কৰিব, দুটাৰ লগতে লাগিব নোৱাৰে, মাও ঠাণ্ডা হৈ গ'ল। তো গাইজ, এইটোৰ পৰা কি বুজি পালে কমেণ্টত জনাব। এইটোৰ পৰা আমি এনেকুৱা বুজি পাওঁ যে পাৰকেইটা প্ৰথম সৰু আছিলে, সিহঁতৰ মাক দেউতাকে কামুৰিছিলে, তাৰপিছত সিহঁতো ডাঙৰ হ'ল, সিহঁতৰো সময় আহিলে। আপোনাৰ টাইম আয়েগা কথাটো সঁচা হৈ গ'ল। পাৰকেইটাৰ ক্ষেত্ৰত এইটোৱে বুজাইছে যে আপোনাৰ টাইম আয়েগা, এইটো আহে, সঁচাকে আহে। এনেকুৱা মানুহৰ ক্ষেত্ৰতো হয়। কিছুমান ক্ষেত্ৰত কিছুমান মানে হাই কোৱালিটিৰ মানুহ, ল' কোৱালিটিৰ মানুহক মানে আপোনাৰ অলপ চলপ অত্যাচাৰ বা কিবা ধৰণে ইনচাল্ট কৰে কেতিয়াবা। আকৌ সেই ইনচাল্ট আকৌ তেওঁ ঘূৰাই পাবলগীয়া হৈ যায় কেতিয়াবা। তো সেইটোৱে, যদি আপোনাৰ লগতো তেনেকুৱা কিবা হৈ আছে, চিন্তা নকৰিব। এইটো কথা মনত থ'ব যে আপোনাৰ টাইম আয়েগা, আৰু সেইটো সকলোৰে ক্ষেত্ৰত আহে, সেইটো আহিবই। ঠিক আছে, ধন্যবাদ। আৰু মই শেষত আপোনালোকক এটাই কথা ক'বলৈ বিচাৰোঁ যে পূৰণ কৰিবলৈ চেষ্টা কৰক নিজৰ সপোন, যাতে সকলোৱে কৰিলে আপোনাৰ আপোন। এই কথাৰে মই মোৰ ভিডিঅ' আজি ইমানতে শেষ কৰিছোঁ। আৰু মই যোনে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক কৈছোঁ, আপোনালোকে ডাঙৰ মানুহে বেছি ইণ্টাৰেষ্ট নিদিব পাৰে। মই বিশেষকৈ এইটো সৰু ল'ৰা ছোৱালীৰ বাবে আৰু বনাইছোঁ, যদি সিহঁতে মৰম পায়, আৰু আপোনালোকৰ মৰমৰ জৰিয়তে যাতে মই আৰু ভাল ভিডিঅ' যাতে আপোনালোকৰ বাবে বনাব পাৰোঁ। আপোনালোকৰ জৰিয়তে মই ইনস্পায়াৰ হৈ আৰু ভাল পথেৰে আগুৱাই যাব পাৰোঁ, সেইটো ধাৰণাৰে মই ইউটিউবত আপোনালোকৰ বাবে সাধাৰণ ভিডিঅ' লৈ আহিছোঁ।